আকাশে বতাহে কোলে শুনা তুমি মনে মনে মনৰে কথাটি পালে ৰাখিবা গোপনে অ মোৰে শুন পাহি বুজিবানে মোকে হৃদয়ৰ গান লিখিলো শুনিবা তুমি হৃদয়ৰ গান লিখিলো শুনিবা তুমি আইতা তুমি আমার লগত খেলিবা নেকি আইতা আইতা আন্তাক্ষৰী নহয় কিন্তু সাধু আপুনি যে আমাক শুনাইছিলে শুনাইছিলে প্লিজ আইতা কোৱা না প্লিজ কোৱা না আইতা আইতা কিয় কান্দিছা বেয়া পালা নেকি ঠিক আছে নালাগে ক'ব বেয়া নাই পোৱা বহা মোৰ শুনহঁত এইটো কিন্তু বহুত দীঘলীয়া কাহিনী বুজিলা তোমালোকে কিন্তু ধৈৰ্য ধৰি শুনিব লাগিব মোৰ জীৱনৰ এই ঘটনাটো তোমালোকৰ বাবে আৰু ভাৰতবৰ্ষৰ প্ৰতিটো ছোৱালীৰ বাবে ই এক শিক্ষাস্বৰূপ সেইকাৰণে কোৱা না আইতা কোৱা না বিদ্যা কসম সঁচা কথা ক'বা কিন্তু ঠিক আছে যি কম চব সঁচা কথা কম সত্যৰ অবিহনে একো নকওঁ মোৰ ছাত্ৰী জীৱনৰ পৰা আৰম্ভ কৰিছোঁ হেৰৌ ছোৱালীহঁত এতিয়াও বিচনা এৰিব হোৱা নাই নে মোলৈ নোচোৱা কিয় ৰাতিপুৱাই ডেকা ল'ৰাটোৰ দৰে গোটেইখন খোজকাঢ়ি ভ্ৰমি আহিল আপুনি তো থকা দিনলৈকে ডেকাই হৈ থাকিব কাৰণ জীৱন হ'ল এখন যুদ্ধ ক্ষেত্ৰ আৰু ৰাতিপুৱা দুকমকালিৰ পৰাই এই যুদ্ধৰ বাবে প্ৰস্তুতিও চলাব লাগে দেউতা মনে মনে থাকা না অলপ শুব দিয়াচোন ঐ মিলি আমাৰ যুদ্ধত যাব হ'ল উঠ এক্সকিউজ মি য়েছ টাইমটো চাই দিবা নেকি বাৰু মোৰ হাতত ঘড়ী নাই মোবাইলতে চাই দিছোঁ কি হ'ল একেবাৰে চোন চাইলেণ্ট হৈ গ'লা হাতত ঘড়ী নাই মুখতো মাত নাই বিৰাটেই ধুনীয়া নহয় জানো মোক যাবলৈ দিয়ক ৰ'বা না ক'ত নোযোৱা কি ঠিক আমাৰ কোনোবাই তোমাক থৈ আহিব পাৰে শুনক এনেকুৱা অভদ্ৰামী মোৰ লগত নকৰিব অ'কে নহ'লে অ'কে ৰ'বা না নহ'লে শুনিছা নহ'লে কি আৰে কৈতো দিয়া
কৰিলি মৃণাল, আতিফ, তোমালোকে নিজকে বিপদত ঠেলি হ'লেও মোক ৰক্ষা কৰিলা। তাৰ বাবে ধন্যবাদ আৰু সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰে আৰে এইবোৰ তুমি কি কৈছা পম্পী? এইটো মোৰ ডিউটি। আৰু তোমাক কোনোবাই এনেকুৱা অশ্লীল আচৰণ কৰিব সেইটো মই চাই থাকিম? সেইটো কেতিয়াও সম্ভৱ নহয়। মোৰ ককা পাঠা নাছিল জানা, বন্ধুৰ বাবে আমি জীৱন দিব পাৰোঁ। ব'লা। ব'লা। সৌ আকাশখনলৈ চোৱা, আকাশত সৌৱা ভূটা তৰা জিলিকি আছে। এদিন আমাৰ পম্পী আৰু মিলিও লাখ লাখ তৰাৰ মাজত ভূটা তৰা জিলিকাৰ দৰে জিলিকি উঠিব। চাবা শাৰদা, চাবা। কিয় নহ'ব, আমাৰ আশীৰ্বাদ আছে। খুৰা ভালনে? অ' বোপা, তোমালোকক চিনি পোৱা নাই। আমি মানে খুৰা পম্পী ফ্ৰেণ্ড। আমি কলেজত একেলগে পঢ়িছিলোঁ। অ' হয় নেকি? হয়। তেনেহ'লে হা ভিতৰলৈ। নাই নালাগে খুৰা, আমাৰ অলপ বেলেগ কাম আছে। বেয়া নাপায় যদি পম্পীক মাতি দিব নেকি? হয়। অ' এই পম্পী, পম্পী অ' কি দেউতা? মৃণাল, আতিফ, তোমালোক ইমান হঠাৎ যে? অ' তেনেহ'লে তোমালোকে কথা পাতা দেই বা। পম্পী কেনে আছা? ভাল। ভিতৰলৈ আহা। নাই নাই নালাগে, আমাৰ অলপ বেলেগ কাম আছে। তোমালোকৰ ভাল? আমাৰ খবৰ আৰু কি ক'বা, যোৱা 3 দিন ধৰি মৃণাল চাহাবে একেটা কথা শুনাই শুনাই মোৰ কাণ ঘোলা কৰি থৈছে। কিয়? কি হৈছে? আতিফ, হ'ব নেকি? তই বৰ উল্টা চিধা কথাবোৰ কৱ। অ' এতিয়া হ'বলৈ লাজ পাইছ? নকওঁ বাৰু। অ' শুনাচোন পম্পী, স্বাস্থ্য বিভাগৰ বহুতো চাকৰি পদ খালী হৈছে। তোমালৈ বুলি এখন আবেদন আনিছোঁ। তুমি এখন ফিল আপ কৰি দি জমা দি দিবা। লাষ্ট ডেটলৈ মাত্ৰ 5 দিন বাকী। তোমালোক দুয়োকে বহুত ধন্যবাদ। তোমালোকে যে মোৰ কথা ইমান চিন্তা কৰিছা। তোমাৰ ভৱিষ্যত চিন্তা কৰিব লাগিব। নহয় মানে মই নহয়, আমি বন্ধুবোৰে চিন্তা নকৰিলে কোনে কৰিব? পম্পী, আমি এতিয়া যাওঁ, আমাৰ অলপ বেলেগ কাম আছে। ঠিক আছে বাৰু। ঐ হা? ব'ল। আহিছোঁ। হে ভগৱান, নহ'লে মোৰ বিয়াই নহ'লহেঁতেন। চৰি আণ্টি। অভদ্ৰ! ঐ, তাক অভদ্ৰ বুলি ক'বলৈ আহিছ? তই জানা মই কোন? মই ছাৰক কৈ দিম। তই মোক কিয় আণ্টি বুলি কৈছ? সেইকাৰণেহে মোৰ অকমান খং পাইছে। চৰি চৰি বেবি। এতিয়া ভাল লাগিছে নে? লাগিছে। ক'ত? ইয়াত। তোমাৰ নামটো কি? মোৰ নামটো জুলি। জুলি, দিবা নেকি হৃদয়খন খুলি? বাহিৰত আছে যে বহুত ধূলি। কি কলি? চাহ লওক। কি হ'ল? ইমানকৈ কি চিন্তা কৰি আছে? চাওঁতে চাওঁতে যে সময়ৰ টিকনিডাল মূৰৰ ওপৰত ওলমি ৰলহি, তুমি জানানে? মই একো বুজা নাই। চিধা চিধি কওকচোন, কি হ'ল? অহা 13 তাৰিখে মোৰ ৰিটায়াৰমেণ্ট, অৰ্থাৎ আৰু 13টা দিন।
ৰিটায়াৰমেণ্টৰ পিছত পম্পী আৰু মিলিৰ পঢ়াৰ খৰচ কেনেকৈ যোগাম ঘৰখনৰ খৰচটো আছেই এইবোৰ ভাবিলে আকাশখন যেন মূৰৰ ওপৰত ভাগি পৰে সেইবোৰ ভাবিলে কি হ'ব যি হয় দেখা যাব সকলো ওপৰৱালাৰ কৃপা তেওঁ কিবা পথ বাছি নিশ্চয় উলিয়াই দিব দেউতা তুমি চিন্তা নকৰিবাচোন মই এতিয়া BA পাছ কৰিছোঁ কিবা কৰি হ'লেও মই ঘৰখন অলপ সকাহ দিবলৈ চেষ্টা কৰিম দেউতা দেউতা এইবোৰ কথা ভাবি ভাবি আকৌ তুমি প্ৰেছাৰ হাই কৰি লোৱা মনত নাই এবাৰ যে তোমাৰ হাৰ্ট ষ্ট্ৰক হৈছিল দৰকাৰ হ'লে আমি একো নোখোৱাকৈ থাকিম কিন্তু তুমি চিন্তা নকৰিবা দেউতা অ' দেউতা দেউতা কিনো এটা কাম কৰিলে কেনেকুৱা হয় কোৱাচোন মা কোৱা সেইদিনা যে মোৰ বন্ধু দুজন আহিছিলে অ'। সিহঁতে মোক স্বাস্থ্য বিভাগৰ আবেদন পত্ৰ এখন দি গৈছে মই যদি গুৱাহাটীত থাকো আৰু তাত থাকি যদি চাকৰি এটা বিচাৰো আৰু তাত থাকি মই কিবা কিবি কামো কৰিব পাৰো দেউতা অ' দেউতা তুমি কোৱাচোন মই ইয়াতে থাকিনো কি কৰিম কথাটো ময়ো নভবা নহয় বুজিছা পম্পী ইয়াত থাকি একো লাভ নাই গুৱাহাটীত গ'লে কিবা এটা সংসূত্ৰ উলিয়াই লৈ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা চাকৰি গোটাই ল'ব পাৰিবা আৰু সেই কথাতে কয় নহয় গভীৰ পানীতহে ডাঙৰ মাছ পোৱা যায় হে? আতিফ বল যাওঁ পম্পীহঁতৰ ঘৰৰ পৰা এপাক মাৰি আহোঁ কিয় আজি বৰকৈ মনত পৰিছে নে কিয় নহয় অ' তাই ফৰ্মখন যদি ফিল আপ কৰিছে লৈ আহোঁগৈ কাৰণ পৰহিলৈ আমি গুৱাহাটীলৈ যামেই নহয় তাৰিখনো ছাবমিট কৰি থৈ আহিম যাম হয় কিন্তু দীঘলীয়া লাগছে নামাৰিবি আহা হ'ব দে নামাৰো বল বল আন্টি ভালনে অঁ ভাল বাৰু তোমালোক ভালে আছানে আছো আতিফ ভালে আছো মোৰ ভালেই পিছে পম্পী আছেনে নাই তাই গুৱাহাটীলৈ গ'ল গুৱাহাটীলৈ আন্টি কাৰ লগত গৈছে লগত দেউতাক আৰু মিলি গৈছে পম্পীক হোষ্টেলত থৈ দুয়ো গুচি আহিব তাই হোষ্টেলত থাকিব কিয় নাই তাই গুৱাহাটীত চাকৰি বাকৰি বিচাৰিব আৰু কিবা এটা কৰ্চো কৰিব পাৰিব ইয়াত থাকিনো কি কৰিব হোষ্টেল ক'ত লৈছে আপুনি গম পায় নেকি চিৰিয়াখানাৰ ওচৰত ক'ৰবাত জাপৰিগোগত এটা গাৰ্লছ হোষ্টেলত বন্দবস্ত হৈছে মই ইমান চিনিও নাপাওঁ নহয় আন্টি আহিছোঁ দিয়ক অলপ বহাচোন নাই নালাগে দিয়ক পম্পীৰ ফৰ্মখন ফিল আপ হ'ল নে নাই তাৰে খবৰ এটা ল'বলৈ আহিছিলোঁ ভাল বাৰু আন্টি আমি কালি গুৱাহাটীলৈ যাম আমিও ফৰ্মকেইখন জমা দি তাতে থাকিম অঁ হয় উদ্দেশ্য আমাৰ পম্পীৰ দৰে একেই অঁ ভগৱানে তোমালোকৰ মংগল কৰক পিছে পম্পীৰ খবৰ বাতৰি লৈ থাকিবা দেই হ'ব তাই বেচেৰি বৰ অকলশৰীয়া হৈ পৰিব ঠিক আছে আহিছোঁ যোৱা সম্পূৰ্ণ আপোনাৰ দায়িত্বত পম্পী থাকিল তাইক অলপ চাই চিন্তি ৰাখিব আপুনি চিন্তাই নকৰিব হোষ্টেলত য'ত যিমান ছোৱালী আছে মই সিহঁতৰ অভিভাৱকৰ দৰে বৰ শান্তি পালো ছোৱালীজনীয়ে এজোপা আহঁত গছৰ তলত জিৰণি ল'বলৈ পালে তুমি নতুনকৈ আহিছা নেকি হা অঁ ঘৰ ক'ত তোমাৰ শিৱসাগৰ তোমাৰ নলবাৰীত আৰু মোৰ যোৰহাটত তোমাক আমি কিবা হেল্প কৰি দিম নেকি নাই নালাগে মই নিজে কৰিম এই নাই 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 তুমি হ'লা আমাৰ ৰুমমেট মইতো তোমাক হেল্প কৰিমেই তোমাৰ কোৱালিফিকেশ্যন BA আৰু বিশাৰত ইন এক্টিং বাই দ্য ৱে তোমাৰ ঘৰৰ পৰা কোনোবা আহিছিল নেকি মোৰ ভণ্টি মিলি আৰু দেউতা আহিছিল আচ্ছা
ঐ পম্পী কিহৰ ফৰ্ম ফিল আপ কৰিছ হেল্থ ডিপাৰ্টমেণ্টৰ এডভাৰটাইজমেণ্ট এটা দিছিল তাকে ফিল আপ কৰি ছাবমিট কৰি চাওঁ কিবা হয় ঐ ময়ো ছাবমিট কৰোঁ বুলি ভাবিছোঁ লাষ্ট ডেট কেতিয়া দিছে অহাকালি পাৰিলে মই আজিয়ে জমা দিম অঁ আমি একেলগে যাম দেই এটা কাম কৰোঁ দে আমি একেলগে যাম দে হ'ব ব'ল দাদা মোকো এখন দিব ব'ল ভণ্টি আমাক মাতিছে হয় তোমালোকে ফৰ্ম ছাবমিট কৰিলা নেকি হয় কিয় দাদা নাই নাই মিনিষ্টাৰ ছাৰে টেলেণ্ট ল'ৰা ছোৱালীৰ কাৰণে এখন লিষ্ট বনাব দিছে অঁ হয় নেকি দাদা আমাৰো নামকেইটা দিয়ক না প্লিজ দাদা ঠিক আছে তোমালোকৰ নামকেইটা কোৱা মোৰ নাম সাগৰিকা মোৰ নাম মিতালী আৰু মোৰ নাম পম্পী বৰদলৈ দাদা আমাৰ নামটো দিব কিন্তু মানে মোৰ কেৰিয়াৰ খুব ভাল অ' হয় নেকি তোমাৰ কেৰিয়াৰ ভাল দাদা মোৰো ভাল মানে আমাৰ কেৰিয়াৰ খুব ভাল দাদা আচলতে দয়া কৰি আমাৰ নামকেইটা দিব কিন্তু আমাৰ বহুত আশা দাদা তোমালোকৰ ফোন নম্বৰ কেইটা দিবা নেকি লিষ্টেড কৰি ল'ম লওকচোন 98 দাদা মোৰ নম্বৰটো লওকচোন ৰ'বা হ'ব তাইক জনালেও হ'ব 98641 দাদা আপোনাৰ নামটো মোৰ নামটো জিতু দাদা আশা কৰোঁ আপুনি আমাক কল কৰিব তেনেহ'লে আমি গৈ থাকোঁ ঠিক আছে ঠিক আছে যোৱা দাদা ফোন কৰিব কিন্তু ঠিক আছে কৰিম আতিফ পম্পীয়ে ফৰ্মকেইখন জমা দিলেনে পাইছে চাগে অঁ তাই যোৱাকালি আহি পালে নহয় এটা কাম কৰোঁ নহ'লে আমি অলপ ৰৈ দিওঁ তাই ফৰ্ম জমা দিব আহিবও পাৰে বিশাল সাগৰৰ পানীত বৰষুণত টোপাল এটি বিচাৰি পোৱাটো সহজ নহয় দোষ ভাগ্যত থাকিলে বোলে ভগৱানে দাঁত ভাঙি খুৱায় ব'ল 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 পিছে বেপাৰ বাণিজ্য কেনে চলিছে খুব ঠিক নহয় ভাল বস্তুবোৰ একেবাৰে প'ৰ কোৱালিটি হৈ আছে গুড আফটাৰনুন ছাৰসকল গুড আফটাৰনুন বাহ বাহ জিতু আছো এই অধমৰ ফালে মনেই নকৰা হলা যে কিবা পাপ কাম কৰিলো নেকি আপুনিতো ভগৱান তুল্য মানুহ আপোনাৰ খবৰটো সদায় লৈ থাকো পিছে এইবিলাক বাদ দিয়া কিবা আনিছানে আনিছো ছাৰ কিন্তু সেইবিধ নহয় এইবিধহে ছাৰ চাহ দিম নেকি নালাগে এতিয়া চাহ খোৱা সময় নহয় গ্লাছ লৈ আহ যা ইয়ে জিতু নতুন কালেকশ্যন নাই নেকি যিটোৰ কালেকশ্যন চলিয়েই আছে ধন্য ধন্য জিতু ধন্য তুমি যেতিয়ালৈকে জীয়াই আছা তুমি আমাৰ ভগৱান তুমি আমাৰ কলিজা আচ্ছা এই পৰিৱেশত বহিবলৈ বহুত মন আছিলে পিছে বিশেষ কাম এটা আছিলে মই আহিছো প্ৰভু জিতু ফোন কৰিবা কিন্তু অ'কে ছাৰ হেল্ল' পম্পী অলপ বাহিৰলৈ আহাচোন আৰু মিতালীক ক'বা মই যে তোমাক ফোন কৰিছো মই বাহিৰতে আছোঁ কওকচোন দাদাৰ লগত কথা পাতিলোঁ দুয়োজনীৰ চাকৰিটো সমস্যা আছে এজনীৰে হ'ব আপুনি অলপ চেষ্টা কৰকচোন দুয়োজনীৰ কাৰণে নাই নাই এটাৰে হ'ব তোমাৰ মেৰিট আছে কাৰণেহে তোমাক চিলেক্ট কৰা হ'ল থেংক ইউ দাদা থেংক ইউ অ'কে বাই কিবা গোপন কথা পাতিছ নেকি পম্পী নাই নাই হেল্ল' হেল্ল' কওকচোন মই শুনি আছো কওকচোন হেল্ল' হেল্ল' অলপ বাহিৰৰ ফালে ওলাই আহা কিবা আৰ্জেণ্ট কথা এটা আছে মই বাহিৰতে আছো কওকচোন চাকৰি মাত্ৰ এজনীৰহে হ'ব তুমি কাকো নকবা দেই তোমাৰতো মই চেষ্টা কৰি আছো যিমান পাৰোঁ সোনকালে কৰি দিম হ'ব বাৰু মোৰ কিবা এটা কৰি ব্যৱস্থা এটা কৰিব আপুনি হ'ব বাৰু হেল্ল' দাদা জিতু আজি আনিব নালাগে আজি মোৰ মাহঁত গাঁৱৰ পৰা আহিব তুমি এটা কাম কৰা তুমি পিছটো ভৱেন দাক দি দিয়া হেল্ল' দাদা আজি আপোনাৰ কাৰণে এটা আইটেম লৈ আহি আছোঁ কিন্তু আপুনি ৰেডি থাকিব
ঠিক আছে মোৰ জান অ'কে ঐ পাইলট কি কৰি আছ নকওঁ মোৰ ভয় লাগে এইটো কি চাও চিঠি চিঠি কিহৰ চিঠি প্ৰেমৰ প্ৰেমৰ চিঠি ঐ কাৰ বাবে তোৰ বাবে মোৰ বাবে হে ভগৱান এতিয়া মই কি কৰো মোৰ এতিয়া দেখোন মুখখন কিবা থপ 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 কৰিছে ঐ চানা লনা ঐ কি কৰি আছ হা চাওঁ কি বস্তুটো চাওঁ দেচোন মই চাওঁ প্ৰতি মৰমৰ জুলি ৰাতিৰ আকাশত বাদুলি ফেঁচা আছে যিমান তোমালৈ মোৰ মৰম আছে সিমান মৰুভূমিৰ বুকুত পানী আছে যিমান তোমালৈ মোৰ মৰম আছে সিমান কি এয়া দেখোন ফ্লাইটৰ টিকেট কি আচৰিত ঘটনা 2001 চনৰ টিকেট লৈ প্লেনত উঠিবি একো নহয় দিয়ক দাদা 2001 চনৰ হলে কি হ'ল আমি দুটাই চাব পাৰিলেই হ'ল আজিৰ পৰা 14 বছৰ আগত ভৱেন ছাৰৰ পিতৃ মাতৃ এই টিকেট দুটা কাটি ওপৰলৈ গুচি গ'ল ফ্লাইটত যাবই নোৱাৰিলে মোৰো ওপৰলৈ যাবলৈ বৰ মন যায় অ দাদা দিয়ক না টিকেট দুটা ল চালা পাগলৰ জাত মূৰত একোৱে মাল নাই এতিয়াহে মোৰ বুকুখন হাত পৰিছে ঐ হাত পেলালে কি হ'ব এতিয়া উত্তাপহে কৰিব লাগে হয় নেকি ছাৰ এইটো ৰমেন মিলি কোন মিলি এপইণ্টমেণ্ট লেটাৰটো ইছ্যু হৈছে এতিয়ালৈকে এপইণ্টমেণ্ট লেটাৰটো লোৱা নাই যে হয় ছাৰ মিলি তেখেতক মই বাৰে বাৰে ফোন কৰি আছোঁ কিন্তু ফোনটো ৰিচিভ কৰা নাই ফোন কৰা এতিয়াই ফোন কৰা এবাৰ নহয় 100 বাৰ ফোন কৰা তোমালোকৰ নিচিনা মানুহৰ কাৰণে আজি অসমখন এনেকুৱা দুৰ্বল অৱস্থা হৈ আছে চৰি ছাৰ ফোন কৰা ছাৰ ফোন ৰিচিভ কৰিছে হেল্ল' মিলি বৰুৱা হয় মিলিয়ে কৈছো কওকচোন আপোনাৰ এপইণ্টমেণ্ট লেটাৰখন এতিয়ালৈকে লোৱা নাই আপোনাক বহুতবাৰ ফোন কৰি আছোঁ মোৰ এপইণ্টমেণ্ট লেটাৰ মোৰ চাকৰিটো হ'ল নেকি হ'ল আপোনাৰ চাকৰি ধন্যবাদ মই গৈ লৈ আহিছো বাৰু থেংক ইউ অ হয় হেল্ল' জিতু দা মই ওলাইছো ঠিক আছে তুমি গণেশগুৰিলৈকে আহি থাকা মই গৈ আছো অ ঠিক আছে হেল্ল' জিতু দা মই গণেশগুৰি পালো আহা গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মাই বয় গুড মৰ্ণিং বহা নমস্কাৰ ছাৰ নমস্কাৰ বহা তাত বহিছা যে ইয়াত বহা হ'ব ছাৰ দাদা এই পম্পে এওঁ চাকৰি এপ্লাই কৰিছে এওঁক চাকৰিটো দিবই লাগিব তাইৰ চাকৰিৰ কাৰণে তুমি ইমান কিয় এডভাইচ দি আছা চাই চিতিটো কিবা এটা কৰিবই লাগিব তোমাৰ নাম কি
ছাৰ পম্পী বৰদলৈ। ছাৰ চাহ থ অ। জিতুৱে কৈছে তোমাৰ কথা, হ'ব দিয়া, চেষ্টা কৰা যাওক। চেষ্টা কৰিলেতো ৰত্ন পায়েই। ঘৰত কোন কোন আছে? দেউতা ৰিটায়াৰ্ড হৈছে। ঘৰখন চলাবলৈ দেউতাৰ বৰ সমস্যা হৈ পৰিছে ছাৰ। ঘৰত অকল মা আৰু ভণ্টি আছে। ছাৰ প্লিজ আপুনি মোৰ কাৰণে দয়া কৰিব ছাৰ। তোমাৰ কথাখিনি শুনি মই মৰ্মাহিত হৈ গৈছোঁ। তোমাৰ চাকৰি হ'ব বুলি তুমি নিশ্চিন্ত থাকা। থেংক ইউ ছাৰ। আপোনাক মই কি বুলি ধন্যবাদ জনাম। নাই তাছত থাকিবা, মাজে মাজে ফোন কৰি খবৰ ল'বা। মোকতো জানাই মই বৰ ব্যস্ত মানুহ, পাহৰি যাব পাৰোঁ। তুমি সদায় মোক ৰিমাইণ্ড কৰি থাকিবা। ছাৰ আপোনাৰ দৰে ইমান ডাঙৰ মানুহক ফোন কৰিব ভয় লাগে ছাৰ। যদি বেয়া পায়? নাই দাদা বহুত ভাল মানুহ, ভগৱান তুল্য মানুহ। ফোন লৈছোঁ কি কাৰণে? যদি ইয়াক সৎ ব্যৱহাৰ কৰা নাযায়, মোবাইল কোম্পানীবিলাকে বেয়া নাপাব জানো? ঠিক আছে ছাৰ। আৰু এটা কথা, কি ছাৰ? তুমি মোক ছাৰ বুলি নামাতিবা, দাদা বুলি মাতিবা। হ'ব ছাৰ। তোমাৰ মোবাইল নাম্বাৰটো দিবা নেকি? লওক ছাৰ। ছাৰ লওক। কোৱা। 986 ঠিক আছে ছাৰ, আমি যাওঁ নেকি ছাৰ? মাজে সময়ে আহিবা, সদায় মনত পেলাই থাকিবা। কথাতে কয় নহয়, ঘঁহোতে শিলুক হৈ যায়। দাদা আমি যাওঁগৈ। পম্পী ব'লা, দাদাৰ বহুত কাম আছে। আহোঁ ছাৰ। আহোঁ। মা আজি মই বহুত সুখী জানানে? মই এচিএছ পালো। কি ক'লি? মা নগাঁৱত পষ্টিং। মা দেউতা ক'ত? দেউতা কি হ'লনো? দেউতা আপোনাৰ সপোন পূৰণ হ'ল। মই এচিএছ পালো। শাৰদা, তোমাক সঁচাই ধন্যবাদ দেই। তুমি মোক ফুল হেন ধুনীয়া আৰু যোগ্যৱান দুজনী ছোৱালী উপহাৰ দিলা। মিলি বাইৰক ফোন কৰি খবৰ এটা দে। মা। হেল্ল' ছাৰ। হেল্ল' পম্পী, কি খবৰ? ফাইলখন তোমাৰ মুখ্যমন্ত্ৰী টেবুলত পুট আপ কৰি আহিছোঁ। ভিতৰুৱা কাম কৰিবলৈ বহুত থাকে, তাৰে আধা কৰি আহিলোঁ। আচ্ছা পম্পী, কামটো হ'লে তুমি মোক কি উপহাৰ দিবা? ধন্যবাদ ছাৰ। আপোনাক যে মই কেনেকৈ ধন্যবাদ জনাম, বৰ্তমান আপোনাক ধন্যবাদ দিয়াৰ বাহিৰে মোৰ একোৱেই নাই ছাৰ। হ'ব দিয়া, ধেমালি কৰিলোঁ। গুৰুত্বপূৰ্ণ কথাটো হৈছে পম্পী, অহাকালি তুমি মোক লগ কৰিব লাগিব, মানে চাকৰি সংক্ৰান্ত। হ'ব ছাৰ। আপুনি মোৰ বাবে এজন ভগৱান তুল্য মানুহ ছাৰ। ক'ত লগ কৰিব লাগিব ছাৰ? মই ফোন কৰিম, তুমি সাজু হৈ থাকিবা। ছাৰ আপুনি মোক যিকোনো মুহূৰ্ততে কল কৰিব পাৰে, মই ৰেডি হৈ থাকিম। ঠিক আছে, অ'কে, বাই। মে আই কাম ইন ছাৰ? য়েছ কাম ইন। কি আছিলে কওকচোন? ছাৰ মোৰ এখন এপইণ্টমেণ্ট লেটাৰ আছিলে। কি নাম? মোৰ নাম মিলি। আচ্ছা, প্লিজ চিট ডাউন। থেংক ইউ ছাৰ। ৱেলকাম।
সঁচা কথা কোৱাচোন, তোমাৰ মোৰ লগত এনেকৈ আহি ভয় লাগিছে নেকি? ভয় লগা নাই ছাৰ, মই আচৰিতহে হৈছোঁ। আপুনি ইমান চিম্পল, ইমান ডাঙৰ মানুহ, আৰু আপুনি নিজে এনেকৈ গাড়ী চলাই আহিছে। ছাৰ, আচলতে আপুনি অসমৰ এক আদৰ্শ স্বৰূপ। আৰে আদৰ্শৰ কথা বাদ দিয়া, মই এটা কথা জানো, মানুহে নিজৰ কাম নিজে কৰে। আৰু এটা কথা, তুমি মোক ছাৰ বুলি নামাতিবা। ছাৰ বুলি মাতিলে তাৰমানে তোমাৰ আৰু মোৰ মাজত থকা সম্পৰ্কটো যেন বহু দূৰলৈ আঁতৰি যায় এনেকুৱা লাগে। তেন্তে কি বুলি মাতিম ছাৰ? আকৌ ছাৰ, দাদা বুলি ক'বা, বন্ধু বুলি ক'বা, নহ'লে ডাৰ্লিং বুলি ক'বা, কিন্তু ছাৰ বুলি নক'বা। চাকৰিটোৰ কিবা খবৰ ওলাইছেনে? মোৰ হ'লে বহুত ভয় লাগিছে। নাই অ', একো দেখোন খবৰেই নাপালোঁ। আৰু তোৰনো কি ভয় কৰিবলগীয়া আছে? তই সঁচাকৈ চাকৰি পোৱাৰ যোগ্য? মোৰহে আশা দেখা নাই। তেনে কথা নহয় ৰচোন, চৰকাৰী চাকৰি পাবলৈ কপালো লাগিব নহয়। ভাল এইবোৰ তহঁতে MLA মিনিষ্টাৰক বিশ্বাস কৰ দেই। ইহঁত চবৰ কথাই হাৰ, কামত একো নাই। মই হ'লে এইবোৰ বিশ্বাস নকৰোঁ দেই। তোৰ দৰে ধনী ঘৰৰ ছোৱালী হোৱাহেঁতেন আমিও ইয়াতে চাকৰিৰ পিছত ঘূৰি নাথাকিলোহেঁতেন। ছাৰ? মিলি নেকি? হয় ছাৰ, আপুনি ইয়াতে আৰু একো গাৰ্ড চাৰ্ড নোহোৱাকৈ আহিছে যে, কিবা মিছনত আহিছে নেকি? হয় মিলি, তুমি ঠিকে ধৰিব পাৰিছা, মই কিবা মিছনত আহিছোঁ। বাই দা ৱে, এওঁ কোন? এই মোৰ বা পম্পী। নমস্কাৰ। বাই দা ৱে, কি কৰি আছা তুমি? মই BA পাছ কৰিলোঁ ছাৰ, আৰু নিজৰ সংস্থাপনৰ কাৰণে চাকৰি এটাৰ সন্ধানত আছোঁ ছাৰ। ভেৰি গুড। কেতিয়াবা যদি মোৰ সহায়ৰ প্ৰয়োজন হয় মিলি, তুমি মোক জনাবা, মই বহুত সুখী হ'ম। হ'ব ছাৰ, ধন্যবাদ। এতিয়া মই যাওঁ, মই বহুত লৰালৰিত আছোঁ। আকৌ লগ পাম দিয়া। ঠিক আছে। থাকা, বাই বাই। বল যাওঁ। হেল্ল' ধুনীয়া ছোৱালীজনী, কি কৰি আছা? হেল্ল' দাদা, এনে আছোঁ। আপোনাক মই কল কৰিম বুলি ভাবিয়ে আছিলোঁ। হয় নেকি? যা হওক, মই তোমাক ভাল খবৰ এটা দিবলৈহে ফোন কৰিছোঁ। আচ্ছা, মোক কি দিবা কোৱা? দাদা, মইনো আপোনাক কি দিব পাৰোঁ? তথাপিও সামৰ্থ্য অনুসৰি তুমি মোক একো দিব নালাগে, মাত্ৰ মৰম অকমান দিলেই হ'ল। দাদা, ভাল খবৰটো কওকচোন। অহা সপ্তাহত তুমি এপইণ্টমেণ্ট লেটাৰটো পাবাই ডাৰ্লিং। দাদা, ইউ আৰ গ্ৰেট দাদা, থেংক ইউ ছ' মাচ। আচ্ছা শুনা, লগ পাম নেকি? কেতিয়া লগ পাম কোৱা? আপুনি যেতিয়াই বিচাৰে দাদা। মনে মাথো তোকে বিচাৰে অ মেঘালী, কিয়? মই কৈছিলোৱে নহয়। অ ঠিক আছে, হ'ব দে। অ ৰাখ, অ'কে বাই।
কি ভাবিছা? নাই দাদা, ইয়ালৈ অহা কেইবাটাও কাৰণ আছে। সাংবাদিকৰ পৰা হাত সাৰিবৰ বাবে। এই নিৰিবিলি নিৰ্জন ইমান ধুনীয়া ঠাই তুমি উপভোগ কৰা। কি ক'ম মই তোমাক, মানুহে বিচৰা সকলোবোৰ বস্তু মানুহে নাপায়। মোলৈ চোৱা, কি নাই মোৰ? ধন দৌলত সা সম্পত্তি পাৱাৰ পজিশ্যন সকলোবোৰ আছে, কিন্তু আটাইতকৈ ডাঙৰ সম্পত্তিটোৱে নাই, এটি সন্তান, পৰিবাৰৰ পৰা কিছু মৰম, যিখিনিৰ বাবে মই দুখ নকৰিব দাদা, চব ঠিক হৈ যাব। পম্পী, মই তোমাক বহুত ভাল পাওঁ। প্ৰকৃত ভাল পাই জানো সৰু ডাঙৰ জাতি ভেদ ই একো নামানে। ই এক ঐশ্বৰিক অনুভূতি। তুমি বাৰু মোক অকমান ভাল পোৱাই জীয়াই ৰাখিব পাৰিবানে? দাদা, মই এজনী সাধাৰণ ঘৰৰ ছোৱালী। সকলোৰে ওপৰত মোৰ বহুত দায়িত্ব আছে, কিন্তু আপোনাৰ? কোনো কিন্তু নাই। তোমাৰ ঘৰখনৰ সকলো দায়িত্ব মই মোৰ পাতি ল'ম। তোমাক এটা মোৰ উজ্জ্বল ভৱিষ্যত দিম। মোৰ লগত থাকিলে তুমি গাড়ী বাংলা সকলোবোৰ সুবিধা মই তোমাক দিম। দায়িত্ব ল'ব ঠিকেই, কিন্তু মোৰ চাকৰিটো যাতে হয়, কাৰণ মোৰ জীৱনৰ লক্ষ্য এতিয়াও বহু দূৰ। ঘৰখনৰ দায়িত্ব থকাৰ উপৰিও মোৰ ভণ্টি মিলিকো ভাল ভৱিষ্যত এটা দিবলৈ পাৰিব লাগিব। তুমি চিন্তা নকৰিবা, তুমি কেৱল মোৰ হোৱা। দৰকাৰ হ'লে ববিতাকো মই ডিভোৰ্চ দিম। আজি ক'ত গৈছিলে? কাৰ লগত আছিলে? পাৰ্টিৰ মিটিং আছিল নলবাৰীত, তালৈ গৈছিলো। কি হ'ল? গাড়ীত কোন গৈছিল? গাড়ী কোনে চলাইছিল? পাৰ্টিৰ মানুহবোৰ গৈছিল। পাৰ্টিৰ মানুহবোৰ মানে ল'ৰা নে ছোৱালী? ল'ৰা গৈছিল। আৰে তুমি এইবোৰ কিয় সুধি আছা? মই একো বুজি পোৱা নাই দেই। ছোৱালীজনী কোন আছিল? যাৰ হুকুমত পাৰ্টিৰ কাম কাজবোৰ চলে, নহয় জানো? মই এইবোৰ একো বুজি পোৱা নাই দেই। মানে ইমান ঘূৰাই পকাই কথা নকবা। কোৱা, ভালকৈ কোৱা। মই এনেকুৱা কথা খুব বেয়া পাওঁ। আপুনি সঁচা কথা কওক, ছোৱালীজনীক মই ভালদৰে দেখিছো। সেই ছোৱালীজনী মোক ছাৰে নিব দিছিলে। ছাৰক সমজাই দি মই নলবাৰী মিটিঙলৈ গৈছো। তোমাৰ বিশ্বাস হোৱা নাই ন? এই চোৱা মিটিঙৰ ফটো চোৱা। এয়া মই দুখিত। আচলতে কথাটো মই অলপ বেলেগকে ভাবিছিলো। মই বৰ দুখ পালো। তুমি মোক সন্দেহৰ চকুৰে চালা
আৰে ছোৱালীৰ লগত কথা পতাটো দূৰেই, মই ছোৱালীৰ কাষেই নাচাপো। মোক ক্ষমা কৰি দিয়ক প্লিজ। আপোনাক মই কেতিয়াও সন্দেহ নকৰোঁ আৰু প্ৰমিছ? প্ৰমিছ। সেইবোৰ কথা বাদ দিয়কচোন, আজি আপুনি ডিনাৰত কি খাব? তুমি মৰমেৰে যি বনোৱা তাকেই খাম। মই ভাবিছো মই একেদিনৰ ভিতৰতে গাঁও ঘৰলৈ যাওঁ নেকি? তুমি যি কোৱা। এই একপক্ষ প্ৰেমৰ পৰিণতি কি হ'ব সেইটো মই নাজানো, কিন্তু এনেকৈ থাকিলে তই যে নিজক হেৰুৱাব লাগিব সেইটো মনত ৰাখিবি। দোস্ত, মোক পম্পিক লাগে। পম্পিক মোক আনি দে, আৰু তাইক নাপালে মই জীয়াই থাকিব নোৱাৰো। দোস্ত প্লিজ প্লিজ মোক তাইক আনি দে। ইহঁতক মিলাই দিয়া। হেৰি আপুনি কোনফালে যায় হে? ৰাস্তা নাই, এইটো ৰাস্তা নহয় নহয়, দেৰি নহয়, আহক। কিমান ধুনীয়া ৰাস্তা। পক্ষীৰাজ ঘোঁৰা দৌৰে খড়নক 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 আৰু দৌৰা খড়নক 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 খড়নক। তুমি যেন হৃদয়ৰ মলয়া ইমান বেসুৰা গাঁও। বেসুৰা নাচাক। তুমি যেন আকাশৰ কুকুলা ঘোঁৰা খড়নক 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 ঘোঁৰা খড়নক 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 ঘোঁৰা খড়নক 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 ঘোঁৰা। অ মোৰ দিল ৰুবা, তুমি ইমান ধুনীয়া। অ' দাদা, মই আপোনাৰ দিলৰুবা নহয় নহয়, মোৰ নামটো জুলি হে। তোমাক মোৰ ইমান আপোন আপোন কিয় লাগিছে? হেৰি মইহে আপোনাৰ দিলৰুবা, এওঁ নহয় নহয়। ঐ অভদ্ৰ মানুহ, ছোৱালী দেখিলে দিলৰুবা বুলি ক'বলৈ আহ। আপুনি বেয়া নাপাব দেই, এখেতৰ মানে এইমাত্ৰ মেমৰি ফেইল হৈছে। অ ছোৱালী দেখিলেই মেমৰি ফেইল হয়, চাইনিজ মেমৰি নেকি? ঐ পাইলট, তই মানুহজনক এনেকে কিয় কৈছ? এনেকে কবলে নাপায় নহয়। মানুহজনৰ বেমাৰ হৈছে বাবেহে কৈছে, মানুহজনৰ যে মেমৰি ফেইল হৈছে। ই মেমৰি ফেইল হৈছে। হেৰি আপুনি এবাৰ ভালে ভালে আঁতৰ হওক, নহ'লে মই ব'লা আমি ইয়াৰ পৰা আঁতৰি যাওঁ ব'লা। আপোনাৰ নিচিনা মানুহ মই যে খুব ভাল পাওঁ। জুলি, কি কথা ক'বলৈ আহিছ? কথা বেয়া হৈ যাব কিন্তু। পাইলট, এনেকুৱা সময়ত মানুহক সহানুভূতি দিব লাগে। ঐ জুলি, কি কথা কৈছ? তই তাৰমানে ইয়াৰ লগত যাবি? ঐ তই যদি ইয়াৰ লগত যাৱ, যোৱাৰ আগতে মই যি যি বস্তু দিছো চব ঘূৰাই দি যা। অ' দাদা, মই আপোনাৰ দিলৰুবা নহয় নহয়, মই ইয়াৰহে দিলৰুবা। বেয়া নাপাব দেই, মই এখেতৰ মেমৰি ঘূৰাই আনি আছো। দেখিলি বস্তুখিনি ঘূৰাই দিয়াৰ কথা ক'লো যে লগে লগে আহি গ'ল। আপোনাৰ একো মনত নাই? এই যে বিয়াৰ দিনা 2 লাখ টকা খোজোতে আপোনাক দাদাই 2 থাপ্পৰ মাৰিছিলে, সেইটো মনত নাই? আৰু ইয়াৰ মেমৰি লছ হৈছেতো, ইয়াৰ মেমৰি মই ঘূৰাই আনি আছো, চাই থাক। হেৰা শুনাচোন, এওঁৰতো মেমৰি লছে হৈছে, তুমি মোৰ লগত আহাচোন। এই অসভ্য মানুহ লম্পট, বেলেগৰ স্ত্ৰীৰ গাত কিয় হাত দিছা? দেখিলে আহিলে নে মেমৰি?
হেল্ল' অঁ ধনী বেয়া নোপোৱা যদি নাম্বাৰ এটা নোট কৰাচোন ঠিক আছে কোৱা লিখা AS01 BK 7300 অ'কে লিখিলা ঠিক আছে তুমি আছা ক'ত এতিয়া ক'ত মই ঠিকে আছো তুমি চিন্তা নকৰিবা কি হৈছে মোক কোৱাচোন থানাত গৈ জনাম এতিয়া নোৱাৰো জনাব ঠিক আছে তুমি দিয়া গাড়ীৰ নাম্বাৰটোতো আমাৰ বিধায়ক পঞ্চানন বৰুৱাৰ ঠিক আছে থেংক ইউ ছাৰ গোলাঘাট কলেজৰ পৰা অসমীয়াত মেজৰলৈ মই BA পাছ কৰিছোঁ ছাৰ যিকোনো সৰু সুৰা চাকৰি এটা যোগাৰ কৰি দিলে আজীৱন কৃতজ্ঞ হৈ ৰম বুজিছো চাওচোন কি কৰিব পাৰো তোমাৰ দৰে 100জনী ছোৱালী আহিয়েই থাকে তুমি ছাৰৰ লগত কথা পাতা তোমাৰ সমস্যাবিলাক ছাৰক বুজাই কোৱা ছাৰ তাইক চাব তেন্তে তাইৰ সমস্যাবিলাক বাহিৰত মোৰ লগৰ এজন ৰৈ আছে মই আহোঁ হ'ব হ'ব চিন্তা নকৰিবা সকলো হ'ব নিশ্চিন্ত থাকা ঠিক 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 আছে ছাৰ আহোঁ আহাচোন অলপ কাষলৈ আহা অলপ এইবোৰ কি কি কৰিছে ছাৰ 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 মই এনেকুৱা ধৰণৰ নহয় কি কৰিছে ছাৰ এইবোৰ এনেকুৱা নকৰিব ছাৰ ছাৰ প্লিজ ছাৰ ছাৰ প্লিজ ছাৰ আপুনি ভবাৰ দৰে মই নহয় আপোনাৰ ওচৰলৈ অহা 100জনী ছোৱালী শাৰীত মোক নথব আপোনাক বদনাম কৰিবলৈ মোৰ এটা চিঞৰৰ প্ৰয়োজন মাথো এই ছোৱালী এই মিষ্টাৰ ভৱেনে আজিলৈকে আধা ছোৱালী স্বীকাৰ কৰা নাই আৰু বদনাম কৰি তই ইয়াৰ পৰা বাচি যাব নোৱাৰিবি আৰু বদনাম তোৰেই হ'ব এই তাহাঁতে বহুদিন ধৰি হৰিণাৰ চিকাৰ কৰা নাই নহয় মোৰ ঘৰৰ পৰা এতিয়া এটা হৰিণা ওলাই গৈছে আৰু তহঁতে গোটেইবিলাকে মিলিজুলি ভগাই খা কিন্তু ডেড বডিৰ ঠিকনা নিজে ব্যৱস্থা কৰি লবি দেউতা আমি আহি গলো পিছে মোৰ ঘৰলৈ আজি ইমানবোৰ ৰৌ বৰালি একেলগে যে তাৎপৰ্যটো কি অ দেউতা আমি সকলোৱে মোৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিছো আমি ধনী ঘৰৰ পৰা আপোনাৰ সোণ মইনাৰ কাৰণে বিয়াৰ প্ৰস্তাৱ লৈ আহিছো পিছে দৰা কোন আগত ময়ে আছিলো কিন্তু বৰ্তমান মই নহয় এওহে তুমিয়ে দৰা না ভৰিত ধৰা আকৌ নালাগে নালাগে মোৰ ভৰি লেতেৰা হৈ আছে লেতেৰা হৈ থাকিলো কিডাল কৰিম বাবা পিছে দৰাৰ পকেট গৰম নে ঠাণ্ডা আপুনি চিন্তাই কৰিব নালাগে দৰাৰ পকেট 24 ঘণ্টা আগ্নেগিৰিৰ দৰে গৰম হৈয়ে থাকে অ দেউতা সেই মোৰ আপোনাৰ সেই 30খন ট্ৰাক আছে নহয় কমোৱা 30খন নহয় 20খন অলপ কমোৱা আৰু অলপমান কমাই 20খন নহয় 10খন ট্ৰাক আছে আৰু নকমে 10খন ট্ৰাক আছে হেৰা ৰবা হে তুমি সেই 30খন ট্ৰাকৰ পৰা যে কমাই যে 10খন কৰি পেলালা নহয় মানে আপোনাৰ এই কিছুমান গেৰেজত আছে কিছুমান আপোনাৰ বেয়া হৈছে কিছুমান আপোনাৰ ইঞ্জিন বেয়া এতিয়া মুঠতে 10খন আপোনাৰ ৰানিং জালুকবাৰীৰ পৰা বেলতলা বেলতলাৰ পৰা জালুকবাৰী জালুকবাৰীৰ পৰা বেলতলা বেলতলাৰ পৰা জালুকবাৰী ৰাস্তাত ধূলি পৰিছে ধূলিত পানী পৰিছে ৰাস্তাত ধূলি পৰিছে ধূলিত পানী পৰিছে গৈছে গাড্ডা বনাইছে গৈছে গাড্ডা বনাইছে দেউতা হৈ গ'ল হ'ল মই বুজি পালো ঐ পাইলট তোৰ যে বেংকৰ চেকৰ কথাবোৰ সেইবোৰো কৈ দে মোৰতো বেংকতো একাউণ্ট আছে আপুনি এবাৰ আপোনাৰ ছোৱালীজনী মোলে বিয়া দিয়ক
তাৰ পিছত আপোনাক মই চেকে চেকে ট্ৰাক পঠাই দিম কি ট্ৰাকে ট্ৰাকে চেক পঠাই দিম তাকে চেক মই ধনী হৈ গলো তাক মোলে বিয়া দিবনে অ বিয়া মঞ্জুৰ পিছে সেই বিয়া এতিয়াই পাতিবানে অ এতিয়া মানে আজিয়েই পাতিম শুভেচ্ছা শীঘ্ৰম জিলেহলে জিলেহলে আয়ো আয়ো জিলেহলে 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 আয়ো আয়ো জিলেহলে ঐ পাইলট দেউতাক কিবা সুধ আকৌ কি কৰিব লাগিব ঘৰৰ খবৰ পাতি অলপ সুধি ল দেউতা ভাল নহয় ভাল আপুনি বিয়া বাৰু পাতিছেনে এহে সৰ্বনাশ ঐ ৰা তুমি মানুহ মাৰি দিবাহে ঐ মই বিয়া নাপাতাকে জুলিৰ কৰ পৰা জন্ম হ'ল অ পিছে কাকবা বিয়া পাতিলে হা জুলিৰ মাকক আকৌ কি অ দেউতা আপুনি মোৰ মাক কিয় বিয়া পাতিলে হা অ দেউতা আপুনি দেখোন ঘৰতে বিয়া পাতিলে কামটো ইমান ভাল নহল নেকি মোৰ মতে বেলেগৰ পৰা ছোৱালী আনিব লাগিছিল এদিনমানৰ পৰা মন কৰিছো তোৰ মনটো একেবাৰে ভাল নহয় তোৰ কিবা প্ৰব্লেম হৈছে নেকি কচোন ভালদৰে ঠিকেই কৈছ তই ময়ো লক্ষ্য কৰিছো মই তহঁতৰ বন্ধুত্বৰ যোগ্য নহয় মিতালী তহঁতে মোক ক্ষমা কৰি দিবি তই কিবা ভুল কাম কৰিছ নেকি মোৰ কিন্তু খুব ভয় লাগিছে দেই চা পম্পী আমি তিনিজনী এই 2 বছৰত বহুত ভাল বান্ধৱী হলো আৰু চা আমি ইজনী সিজনী একো কথা নুলুকাও আজি তোৰ কি হৈছে মই একো ভুল কৰা নাই মই পাপ কৰিছো পাপ মই তহঁতৰ অপৰাধী একো নকওঁ কিয় কি হৈছে তই কচোন আচলতে স্বাস্থ্য বিভাগৰ অফিচত আবেদন পত্ৰখন জমা দিবলৈ গৈছিলোঁ তেতিয়া জিতুদাক মোৰ ফোন নম্বৰ দিছিলোঁ তেতিয়াৰ পৰা জিতুদাৰ লগত মই বহুদিন কথা পাতিছোঁ আনকি MLA পঞ্চাননৰ লগতো মই কথাও পাতিছিলোঁ তেওঁৰ ঘৰলৈকেও গৈছিলোঁ কিন্তু জিতুদাই তহঁতক এই কথাটো ক'বলৈ মানা কৰিছিল মই চাকৰিৰ আশাতে এইবোৰ কৰিছিলোঁ তহঁতে মোক বেয়া নাপাবি মোক ক্ষমা কৰি দিবি কিন্তু চাকৰিটো দূৰৰে কথা বৰঞ্চ মোৰ নিজৰ সৰ্বস্ব হেৰাই পেলালোঁ আৰু মোৰ ঘৰত ভাবে মই ইয়াত চাকৰি কৰি আছোঁ তাৰ মানে জিতুদা আমাৰ লগত গেম খেলিছে ন অ য়েছ গেম কিন্তু মই যে পঞ্চাননক সঁচাকে ভাল পাই পেলাইছোঁ মই নাজানো বহুদূৰ আগবাঢ়ি গ'লো বহুদূৰ তই নিজকে কি বুলি ভাবিছ দেৱদাস কিয় সজাইছে নিজ মোৰ কথা বাদ দিয়া না বল না পম্পীক বিচাৰি আহোঁ তোৰ এই পাগলামিবোৰত মই আৰু সহযোগ কৰিব নোৱাৰো নিজৰ জীৱনৰ লক্ষ্যক পাহৰি অত বছৰে তই যিজনী ছোৱালীৰ প্ৰেমত মজি থাকিলি সেইজনী ছোৱালী আনৰ প্ৰেমত মজি আছে কি পম্পীৰ বিৰুদ্ধে এনেকুৱা মন্তব্য নকৰিবি আতিফ নহ'লে মই পাহৰি যাম যে তই মোৰ বন্ধু পম্পীয়ে মোকেই ভাল পায় তাই নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিলে এদিন মোৰ ওচৰলৈ দৌৰি আহিবই তই নিজকে কিমান মিছা ফাঁকি দিবি সঁচাটো তয়ো জান পম্পীৰ বাবে মই ঘৰ পৰিয়াল বন্ধু বান্ধৱ চবকে ত্যাগ কৰিব পাৰোঁ আনকি তই যাব পাৰ গুড বাই ঠিক আছে বাৰু ভাল পোৱাক মূল্য দিব নজনা ছোৱালী এজনীতকৈ ভাল পথতকৈ জীৱনৰ লক্ষ্যক অধিক গুৰুত্ব দিয়া ছোৱালী এজনীতকৈ তোৰ ওচৰত প্ৰকৃত বন্ধুৰ ওজন তেনেই নগণ্য জানি ভাল লাগিল দোষ তোৰ প্ৰতিটো মুহূৰ্তত ছাৰ দৰে থাকিও তোৰ হৃদয়ত সামান্য স্থানো দখল কৰিব নোৱাৰি থেংক ইউ দোষ আল্লাহৰ ওচৰত দোৱা কৰিম তই যেন তোৰ পম্পীক এই জনমতে পাৱ গুড বাই আরে যা যা মোর জীবনের ভবিষ্যৎ মোর জীবনের লক্ষ্য মই নিজে ঠিক কৰিম আনকৈ কেতিয়াও আমনি নিদিওঁ গুড বাই শাৰদা এ শাৰদা
মোৰ পম্পী আৰু মিলিক মাতি দিয়া। আপুনি অলপ ধৈৰ্য ধৰক। মই সিহঁতক আপোনাৰ অসুস্থতাৰ কথা জনাইছো। সিহঁত আহি আছে। শাৰদা, শাৰদা, শোৱা চোৱা মোক যেন কোনোবাই মাতিছে। জোনবেলি তৰাবোৰে মোৰ ফালে চাই হাঁহিছে। মোক ৰিঙিয়াই মাতিছে। মোৰ যাত্ৰাৰ বাবে অভিনন্দন জনাইছে। মা পম্পী, মা মিলি। আপুনি মোক কি কৈছে? শাৰদা, আপুনি মোক অকলশৰে এৰি থৈ ক'ত যায়? আপোনাৰ ছোৱালী দুজনীৰ সুখৰ দিনবোৰ চাই নাযায় আপুনি? অলপ ধৈৰ্য ধৰক শাৰদা, অলপ ধৈৰ্য ধৰক আপুনি। মা মিলি, মা পম্পী, আপুনি অলপ ধৈৰ্য ধৰকচোন। সিহঁত আহি আছে। মাত্ৰ 5 মিনিটত সিহঁত আহি পাব। আপুনি অলপ ধৈৰ্য ধৰক। সিহঁতে অলপ পৰ পিছতে আহি পাব। অলপ ধৈৰ্য ধৰক। মা পম্পী, সোনকালে ঘৰলৈ আহ। নহ'লে দেউতাৰক আৰু নাপাবি। দেউতা মই আহিছো। এবাৰ চোৱা মোৰ ফালে। দেউতা, কি হৈছে তোমাৰ? দেউতা, দেউতা মই আহিছো। দেউতা, তহঁতে বহুত মনত কৰিলে। সময়ৰ মূল্য দিবলৈ নিশিকিলে। দেউতা, কি হ'ল তোমাৰ? হে ভগৱান, সময় ইমান নিষ্ঠুৰ হ'ব পাৰে বুলি মই ভবা নাছিলো। তুমি গোলাপ জামুন খাই বহুত ভাল পোৱা নহয়? ৰবা, মই গৰম গৰম গোলাপ জামুন তোমাৰ কাৰণে লৈ আহি আছো। দাদা, মোৰ মানুহজনে গোলাপ জামুন খাই বৰ ভাল পায়। বাইদেউ, আপোনাক ক'ৰবাত দেখা যেন লাগিছে। আপোনাৰ ঘৰ ক'ত? কিয়? মই MLA পঞ্চানন বৰুৱাৰ ৱাইফ আকৌ। হয় নেকি? আচ্ছা, ঠিক আছে, মই মিঠাই অলপ দি আছো। ঠিক আছে। আজি আপোনাৰ কাৰণে মই গোলাপ জামুন লৈ আহিছো। আপোনাক সাৰপ্ৰাইজ দিম। যদি আপুনি চাকৰি দিব নোৱাৰে তেন্তে 2 লাখ টকা লোন এটাকে দি দিয়ক। হে হ'ব এইবিলাক সৰু কথা, এইবিলাক সৰু চিন্তা। থেংক ইউ ছাৰ। চাকৰি এটা মোৰ খুবেই প্ৰয়োজন আছিলে। আহা, ইমান চাকৰিৰ কাৰণে টেনচন ল'ব নালাগে। প্ৰথমে বহো, কথা পাতো, নে কি কোৱা? হ'ব বাৰু, ঠিক আছে, মই বাকী কেইজনৰ খবৰ লওঁ, তেতিয়ালৈকে আপোনালোকে কথা পাতক। হ'ব বাৰু জিতু দা, তুমি কিন্তু সোনকালে আহিবা। ঠিক আছে, আহিছোঁ। আহা বলক। আহা। আরে বহাচোন। আৰু শুনা, চাকৰি পাবলৈ হলে কিছুমান চেক্ৰিফাইচ কৰিব লাগে। ছাৰ, কেনেধৰণৰ চেক্ৰিফাইচ? এই ধৰি লোৱা ইমান নিৰিবিলি পৰিৱেশ, তাৰ মাজত তুমি এটি গোলাপৰ কলি, গোলাপৰ মাজত মৌ টুপটুপীয়া হৈ ভৰ্তি হৈ আছে। আৰু যদি মই এটা মৌমাখি হওঁ, আচ্ছা, মৌমাখিয়ে গোলাপৰ মৌ দেখিলে মৌমাখিয়ে কি কৰিব কোৱাচোন? মৌ খাব। তুমি বৰ জ্ঞানী ছোৱালী। তুমি ইয়াত কিয় আছা
আহা আহা নাই নাই হ'ব ছাৰ মই ইয়াতে ঠিক আছোঁ সঁচাকৈ আজি আপোনাক মই ছাৰপ্ৰাইজ দিম ৰুম খুলি মনে মনে চুপচাপ গৰম গৰম গোলাপ জামুন আপোনাৰ মুখত কুটি দিম গিফ্টটো আজিয়ে দি দিয়া তোমাৰ চাকৰিটো কনফাৰ্ম ছাৰ ছাৰ প্লিজ এৰি দিয়ক ৰ'ব মানে ছাৰ ভিতৰত ব্যস্ত আছে মই অকণমান চুপ থাকাচোন ৰ'ব বাইদেউ নাই 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 ৰ'বাচোন ৰ'বা ছাৰ ছাৰ এৰি দিয়ক প্লিজ ছাৰ ছাৰ এৰি দিয়ক প্লিজ ছাৰ ইমান লম্পট ইমান নিষ্ঠুৰ ইমান বিশ্বাসঘাতক বুলি মই আপোনাক ভবা নাছিলো মই আপোনাক বহুত বিশ্বাস কৰিছিলো মোৰ ভুল হৈ গৈছিল মোক চিএম ছাৰে ধোকা দি দিলে মোৰ টেনচনতে টেনচন বুলি আপুনি এনেকুৱা এখন কুকৰ্ম কৰিব নেকি এই ছোৱালীজনীয়ে মোক চেলেঞ্জ কৰিছে তাই মোক ইলেকশ্যনত জিকিব নিদিওঁ বুলি ধমকি দিছে মিডিয়া তাইৰ লগত প্ৰতিশোধ ল'ব গৈয়ে মই এইবোৰ কৰিছো আপুনি মোৰ লগত বহুত অন্যায় কৰিলে বহুত বিশ্বাসঘাতকতা কৰিলে তুমি মোক প্লিজ ক্ষমা কৰি দিয়া নহ'লে মই চুইচাইড কৰি দিম প্লিজ প্লিজ ঠিক আছে আপুনি থাকক আপোনাৰ এই ঘৰত মই যাওঁ ববিতা সোনকালে ঘৰলৈ আহিবি দেউতাৰ যোৱাৰ পিছত কেনেকৈ অকলশৰে থাকিম ভাবিব পৰা নাই তুমি চিন্তা নকৰিবা মা অহা সপ্তাহত আহি মই তোমাক লৈ যাম ইয়াৰ পৰা ইয়াতে তুমি অকলে থাকিব নালাগে বা তই কেতিয়া যাবি তোৰ আৰু ছুটি কিমান দিন আছে যাবতো লাগিবই ৰচোন মাকতো এনেকৈ অকলশৰীয়াকৈ এৰি যাব নোৱাৰো যি কৰ সোনকালে কৰ সোনকালে গুৱাহাটী যাগৈ ইয়াত থাকিলেতো নহ'ব বা বিধায়ক পঞ্চানন বৰুৱাৰ লগত তোৰ সম্পৰ্ক কি আছে কিয় সুধিলি কিয় সুধিলো তই হয়তো ভালদৰে জান এটা কথা কবা নিজকে অলপ বচাই চলিবি
ভালে আছনে দোষ? ভালে আছনে দোষ? মই গুৱাহাটী আহি পালো। গম পাইছো। দেউতা ঢুকুৱা খবৰটো পাই মই দুখিত। চোৱাচোন, মই তোমাৰ বিপদতো একো কৰিব নোৱাৰিলো। নাই দিয়ক, আপোনাৰ কাম আছিল চাগে। তুমি মোক ভুল নুবুজিবা। বাৰু যিয়ে নহওক, মোৰ তোমাক এবাৰ লগ পাব মন গৈছিল। হেল্ল' 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 তোৰ পঢ়া শুনা কেনে ভালেই চলিছে। বল। ৰ'বচোন, কথা এটা সুধো। আপুনি বাৰু MLA পঞ্চানন বৰুৱাক চিনি পায় নেকি? নহয় মানে, তেওঁ মোক জব এটাৰ কথা কৈছিলে আৰু লগ পোৱাৰ কথা কৈছিল। কি হৈছে দাদা? কিয় মোক মাৰিব ধৰিছে? বল গাড়ীত বহ। হাৰে ভবেন দা, সেইবোৰ আমাৰ চাকৰ হে। যেতিয়া আমাৰ কামত আহিব ব্যৱহাৰ কৰিম, আৰু যেতিয়া আমাৰ কামত নাই বুজি পালে নহয়? আৰু ভবেন দা, এটা কথা, চাকৰক সদায় চাকৰৰ পজিশ্যনটো মনত পেলাই দিব লাগে। আৰু আটাইতকৈ ভাল খবৰটো কি জানেনে নাই? ভনীয়েকজনী সঁচাকৈ মোৰ স্বীকাৰ কৰি দিওঁ নিচিনা লাগে ভবেন দা। কিন্তু এটা কথা জানে কি? সাৱধানে কৰিব লাগিব। কথাটো গম পাইছে? নিজৰ দৰে তাক দেখুৱাইহে আছো, কিন্তু সিটো গম পোৱা নাই আমি কেতিয়া টাইমত বৰ ফুট মাৰো। ঐ পম্পী, হল বুলিনো তই এনেকে মন মাৰি থাকিব লাগে নে? শুন পম্পী, তোৰ মূৰৰ ওপৰৰ ধুমুহাজাক মোৰ মূৰৰ ওপৰেদি পাৰ হোৱা যেন লাগিছে। আৰু এটা কথা কোৱাচোন, মানুহে জীৱনত ভুল কৰিলে বুলি সংশোধন কৰিব নোৱাৰে নেকি? তাইতো ঠিকেই কৈছে। আৰু আমি জীৱনত কৰিবলগীয়া কাম বহুতো আছে, বুজিছ? এইবোৰ হ'ল ধনী মানুহ, আৰু তাতে লগতে ইলেকশ্যনটো আহিছে, আৰু সময় নাপাবও পাৰে। তাই ঠিকেই কৈছে। আতিফ, আতিফ, মোক মাফ কৰি দিয়া দোস্তি। প্ৰেমত অন্ধ হৈ তোক পাহৰিবলৈ ওলাইছো। বন্ধুতকৈ প্ৰেম কেতিয়াও ডাঙৰ বস্তু নহয়। মোৰ প্ৰতিটো সুখ দুখত তয়ে মোক কান্ধত হাত দিছিলি, আৰু মই তোক চিনি নাপালো। মাফ কৰি দে দোস্ত, মোক ক্ষমা কৰি দে। হ'ব ইমান চেন্তি ফালিব নালাগে। তোৰ আৰু মোৰ দোস্তানা ইয়াদ ৰাখে কি এই জামানা। কিন্তু মোৰ ভাই, তোক তোৰ মঞ্জিললৈ নিমে খুদা কচম। পম্পীক আমি বিচাৰি উলিয়ামে, আকাশ মাটি একাকাৰ কৰি দিম, কিন্তু পম্পীক বিচাৰি উলিয়ামে। বল বল। আপোনাৰ কাৰ্যকাল মাত্ৰ এমাহে আছে। এতিয়ালৈকে মোৰ চাকৰি নহল। আপুনি মোৰ কথা এবাৰো নাভাবিলে। মই মোৰ জীৱন যৌৱন আপোনাক সকলো দি দিলো,
তথাপিও আপুনি মোৰ কথা নাৰাখিল। যদি সঁচাকৈ আপুনি মোক ভাল পাইছিলে তেন্তে মোৰ কথা এবাৰো নাভাবিলে কিয়? প্লিজ ৰিলেক্স পম্পী, ৰিলেক্স। মোৰ কথাত দাম আছে। তুমি মোক ভৰসা কৰিব পাৰা। তুমি তোমাৰ চাকৰিটো লৈ মোক টেনচন কিয় দি আছা? তুমি চাগে নাজানা মই ইলেকশ্যনত কিমান বিজি। মই ইলেকশ্যনত হাৰাটো তুমি বিচাৰা পম্পী? কোৱা, তুমি মোক নিৰ্বাচনৰ সময়ত সহায়ে কৰিব লাগে। তুমি দেখোন মোক দিগদাৰিহে দি আছা। আৰু তুমি এনেকে লগ কৰিব মোক নাহিবা আৰু মোক ফোন কৰি দিগদাৰি নিদিবা। কি কি ক'লে? তাৰমানে মই বুজি নাপালো। মই ফোন কৰাৰ বাবে আপুনি আমনি পাইছে নেকি? যোৱা 4 বছৰে ধৰি নকলে কিয় আমনি পাইছে বুলি? তুমি ইমান উত্তেজিত হৈছা কিয়? মই চাকৰি দিম নহয় তোমাক। আপুনি 4 বছৰ ধৰি মোৰ লগত প্ৰেমৰ অভিনয় কৰিলে, মোৰ সৰ্বস্ব কাঢ়ি নিলে, আৰু এতিয়া মিছা প্ৰতিশ্ৰুতি। তুমি বাৰে বাৰে ভাল পাওঁ বুলি কৈ আছা যে। মই প্ৰেমৰ পূজাৰী আৰু মই প্ৰেমৰ বলিও নহয়। মই সময়ত সুবিধা লোৱা, সময়ৰ খৰ সময়ত মাৰা এজন চিকাৰী। মিষ্টাৰ পঞ্চানন, ইমান কঠোৰতা সহিব নোৱাৰো। আপুনি মোক কেৱল ব্যৱহাৰ কৰিলে। আপুনি ইমান ৰাস্কাল আৰু লংপট প্ৰকৃতিৰ লোক বুলি মই কেতিয়াও ভবা নাছিলো। বন্ধ কৰা এইবোৰ। মই তোমাক চাকৰি দিম বুলিহে কৈছিলো। সময় এতিয়াও আছে নহয়। বাৰে বাৰে ভাল পোৱাৰ নামত এইবোৰ কি কৈ আছা? মই তোমাক বিয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। মই চাকৰি দিয়াৰ বিনিময়ত অলপমান যেনিবা তোমাক মৰম কৰিলোৱে। কি ডাঙৰ কথা? হ'ব মই দি আছো। হে কি কাক লাগে তোমালোকক? এখন গাৰ্লছ হোষ্টেল হয়, বয়জ হোষ্টেল নহয়। বাইদেউ দয়া কৰি আমাক পম্পীৰ ওচৰলৈ যাব দিয়ক, নহলে তেখেতক মাতি দিয়ক। পম্পী ৰুমত দৰ্জাখন ঢকঢকাই আছো, দৰ্জাখন খোলাই নাই। কি
পম্পী আতিফ পম্পী হেই 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 পম্পী নাচুনে তালে তালে হীরার বতরা পালে মন যায় উড়ি উড়ি রিম ঝিম করি করি দেহরে তারনা মনরে পুরনি বুকু মোরে দেখুন উমি উমি জলে বুকু মোরে দেখুন উমি উমি জলে পেচেণ্টৰ এটেণ্ডেণ্ট আছেনে? হয় আছোঁ। আপোনালোকৰ পেচেণ্টে পয়জন বেছি খাই দিলে, সেইকাৰণে চিৰিয়াছ বেছি হ'ল। আটাইতকৈ ডাঙৰ কথা হ'ল যে পেচেণ্টগৰাকীৰ ৰিপৰ্টত পাইছোঁ তেওঁ প্ৰেগনেণ্ট। পয়জন বেছি খোৱাৰ কাৰণে বাচ্চাটো ডেষ্ট্ৰয় হৈ গৈছে। আজিৰ দিনটো হস্পিটেলতে থাকক, কালি মানে ডিচাৰ্জ দি দিম, ঠিক আছে? হ'ব ডক্টৰ। তোমালোকে মোক কিয় জীয়াই ৰাখিলা? মই মৃত্যুৰ যোগ্য। মোৰ এই পবিত্ৰ পৃথিৱীখনত জীয়াই থকাৰ কোনো অধিকাৰ নাই। তুমি কথা নকবা পম্পী, ডক্টৰে তোমাক কথা ক'বলৈ মানা কৰিছে। মোৰ স্বামী এজন দুষ্ট প্ৰকৃতিৰ লোক, তেওঁ এজন দুখী ব্যক্তি। মোৰ ক'বলৈও লাজ লাগে। তেওঁৰ কাৰ্যকালত তেওঁ বহুত ছোৱালীৰ জীৱন ধ্বংস কৰিছে। মই এইবোৰ কাৰ্যত বাধা দিওঁ কাৰণে এবাৰ তেওঁ মোকো কিডনেপ কৰাইছিল। গতিকে এনেকুৱা এজন ব্যক্তিৰ মই যাৱজ্জীৱন কাৰাবাস হোৱাটো বিচাৰোঁ। আপুনি চিন্তা নকৰিব, আইনে কেতিয়াও কাকো ক্ষমা কৰা নাই। আমি এই কেছটো অতি সোনকালে ইনভেষ্টিগেশ্যন কৰি আপোনাক আমি সুব্যৱস্থা কৰি দিম। আৰু তেখেত MLA হ'লেও তেখেতক কোনো ধৰণৰ শাস্তিৰ পৰা ৰেহাই দিয়া নহ'ব। কিয় এনেকুৱা কৰিবলগীয়া হ'ল বা কচোন? প্লিজ বা ক। এতিয়াতো কোনে বিয়া পাতিব? মই বিয়া পাতিম মা, আপুনি চিন্তা নকৰিব। পম্পীক মই বহুত ভাল পাওঁ। পম্পীৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। মই পাপী, মই কলংকিত। অপবিত্ৰ দেহাৰে তোমাৰ পবিত্ৰ ভালপোৱাক কলংকিত নকৰিবা মীনা। তুমি পাপীও নহয়, কলংকিতও নহয় পম্পী। তুমি সদায় মোৰ হৃদয়ত পবিত্ৰ জগতৰ দৰে জীয়াই থাকিবা। সোণত যিমানেই দাগ নালাগক কিয়, সোণ সদায় সোণেই পম্পী।
মা মা প্লিজ পঞ্চানন বৰুৱা ক'ত যিবোৰ ভুল কৰি আছ সেইবোৰ অপৰাধ আৰু এই অপৰাধৰ উপযুক্ত শাস্তি তই পাবই লাগিব আৰু তই যিবোৰ আনৰ ওপৰত এপ্লাই কৰি আছ নহয় এদিন নিজৰ লগতে হ'ব হাৰে ভবেন দা সেইবোৰ আমাৰ চাকৰ হে যেতিয়া আমাৰ কামত আহিব ব্যৱহাৰ কৰিম আৰু যেতিয়া আমাৰ কামত নাই আজি এইবোৰ ছোৱালী নহয় তোৰ তেজৰ সম্পৰ্ক থকা ভনী হ'লহেঁতেন তই কি কৰিলেহেঁতেন হা ৰ'বচোন কথা এটা সুধো আপুনি বাৰু MLA পঞ্চানন বৰুৱাক চিনি পায় নেকি কিয় নহয় মানে তেওঁ মোক জব এটাৰ কথা কৈছিলে আৰু লগ পোৱাৰ কথা কৈছিল ঠিক আছে মই পঞ্চাননৰ ঠিকনা কওঁ জিতু দা তই পঞ্চাননৰ নিমখ খাই নিমখ হাৰামি কৰিলি তই বহুত ভুল কৰিলি জিতু দা বহুত ভুল কৰিলি ঐ যা যা সাপৰ গাখীৰ খোৱা একো লাভ নাই সাপে এদিন হ'লেও খুটিয়াবই সেই লম্পটকেইটাক মই কেতিয়াও এৰি নিদিওঁ বল বল মই যে দুখী হয় তাৰ প্ৰমাণ কি প্ৰমাণ আদালতে দিব প্ৰয়োজন বোধ নকৰোঁ আপোনাক প্ৰমাণ দিবলৈ দিম এতিয়া আপুনি আমাৰ লগত বলক প্ৰমাণ আপোনালোকে দিবই লাগিব নহ'লে মই নাযাওঁ প্ৰমাণ মই দিম মোৰ ক'বলৈও লাজ লাগে এই মানুহজনে মোক কিডনেপ কৰাইছিল মই আৰু থাকিব নোৱাৰো প্লিজ লৈ যাওক এতিয়া এই মুহূৰ্তত এই মানুহজনক ইয়াৰ পৰা লৈ যাওক আপুনি বলক আৰে আমালৈ কি আনিছা আনিছো বহুত কিবা কিবি আনিছো এই আছোৱা